বাঘেও নিচা কৰিবলৈ ললে কলিযুগৰ আধুনিক বাঘ চুলাই মদ খালে বন ৰজাই ধলং পলং হৈ খোজ বন ৰজাৰ গাঁৱলৈ গৈছিল চিকাৰ বিচাৰি চিকাৰ নাপাই খাই থৈ দিলে চুলাই মদ খাদ্য বিচাৰি আহিছিল বাঘটো অন্য খাদ্য নাপালে পালে চুলাই মদহে উপায় নাপাই ভোকত খাই দিলে চুলাই মদকে তাৰ পিছৰ দৃশ্য এয়া নিচাত দেশ দুনিয়াৰ কথা একোকে গম নাপায় বাঘটোৱে ধলং পলং হৈ মানুহৰ লগতেই খোজত খোজ মিলাই খোজকাঢ়িছে বাঘটোৱে বনৰজাৰ সন্মুখত কেইবাগৰাকীও মানুহ থকা সত্বেও চিকাৰ কৰা নাই বাঘটোৱে জনবসতি স্থানত বনৰজাই মুক্ত বিচৰণ কৰি মানুহ অথবা জীৱ জন্তু চিকাৰ কৰে চুলাই খোৱাৰ পিছত সকলো পাহৰিলে বনৰজাক দৌৰি দৌৰি খেদাৰ প্ৰয়োজনে হোৱা নাই লেহেমীয়া খুঁটিৰে মানুহৰ আগে আগে বাঘটো পিছে পিছে ভয়ত নহয় হাঁহি হাঁহি এজাক মানুহ নিচাত থকা বাঘক পিঠিত মোহাৰি কৰিলে মৰম এনেই বাঘ থকা ঠাইলৈ যাবলৈ ভয় কৰে মানুহে বাঘৰ কাষলৈ যোৱাটো দূৰৰে কথা বনকৰ্মীক খবৰ দিহে বাঘ ধৰে যিকোনো মুহূৰ্তত বাঘে আক্ৰমণ কৰিব পাৰে অৰণ্যৰ পৰা ওলাই অহা বাঘক মুকলি স্থানত ধৰিবলৈ গৈ ইতিমধ্যে বহুতেই প্ৰাণ হেৰুৱাইছে সেয়েহে সদায় বাঘৰ পৰা ভয়ত দূৰত থাকে সকলো কিন্তু এই ভিডিঅ'টোত বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে বাঘৰ পৰা দূৰত থকাটো বাদ দিয়ক বাঘৰ পিঠিত উঠু উঠু কৰিছে মানুহে বাঘৰ পিঠিত ধৰি ঠেলিছে যদিও একো কৰা নাই বাঘটোৱে ফূৰ্তিতে বাঘটো নিচাত থাকোতেই বাঘটোক ওচৰৰ পৰা চাই লৈছে একাংশই লগতে কিছু লোকে আকৌ বাঘটোৰ পিঠিত ধৰি কৰিছে মৰম অৰণ্য কাটি তহিলং কৰিছে মানুহে সেয়েহে প্ৰায় বনৰজা মানুহ থকা স্থানলৈকে আহে বনৰজা এইবাৰ চিকাৰ নাপালে কি হল চুলাই খাবলৈ পালে নিচাত থকা বাঘটোৰ এই দৃশ্য কোনোৱে বন্দী কৰিলে কেমেৰাত বৰ্তমান ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত